আৰক্ষীৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল এজন সাংবাদিক। SP আনন্দ মিশ্ৰৰ মূৰৰ কামোৰণি এগৰাকী ফেচবুক সাংবাদিক। SP আনন্দ মিশ্ৰৰ নাম লৈ ধন সংগ্ৰহত নমা ফেচবুক সাংবাদিকক খেদি ধৰিলে আৰক্ষীয়ে। লালুক আৰক্ষীৰ জালত পৰিল আব্দুল কালাম নামৰ ফেচবুক পেজৰ সাংবাদিক। SP DSP আৰু আৰক্ষীৰ নাম লৈ ব্যাপক দালালিত নামিছিল যুৱকজন। এটা ফেচবুক পেজ খুলি নিজকে সাংবাদিক পৰিচয় দি দীৰ্ঘদিনে চলাই আহিছিল সন্ত্ৰাস। কিছুদিন পূৰ্বে ধৰ্ষণৰ গোচৰ এটাত আৰক্ষীৰ নামত ধন লৈ কৰিছিল মীমাংসা। আৰক্ষীয়ে কেইবাদিনো ধৰি আব্দুল কালামক বিচাৰি চলাইছিল অভিযান। নিশা ৰেল যোগে গোপনে পলায়নৰ চেষ্টা কৰোঁতেই হাৰমতি ৰেলৱে ষ্টেচনত খেদি ধৰিলে আৰক্ষীয়ে। ধৃত আব্দুল কালাম সহ আন এটা দালাল আতিকুল ইছলাম। ইয়াৰ লগতে আৰক্ষীয়ে জব্দ কৰিছে এখন বাহন, আটক কৰিছে বাহনৰ চালককো। তোমাক কি কাৰণে ধৰিলে পুলিচে? কি কাৰণে গ্ৰেপ্তাৰ কৰিছে? কি কাৰণে গ্ৰেপ্তাৰ কৰিছে? কি কাৰণে গ্ৰেপ্তাৰ কৰিছে? আৰক্ষীৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল এজন সাংবাদিক। SP আনন্দ মিশ্ৰৰ মূৰৰ কামোৰণি এগৰাকী ফেচবুক সাংবাদিক। SP আনন্দ মিশ্ৰৰ নাম লৈ ধন সংগ্ৰহত নমা ফেচবুক সাংবাদিকক খেদি ধৰিলে আৰক্ষীয়ে। লালুক আৰক্ষীৰ জালত পৰিল আব্দুল কালাম নামৰ ফেচবুক পেজৰ সাংবাদিক। SP DSP আৰু আৰক্ষীৰ নাম লৈ ব্যাপক দালালিত নামিছিল যুৱকজন। এটা ফেচবুক পেজ খুলি নিজকে সাংবাদিক পৰিচয় দি দীৰ্ঘদিনে চলাই আহিছিল সন্ত্ৰাস। কিছুদিন পূৰ্বে ধৰ্ষণৰ গোচৰ এটাত আৰক্ষীৰ নামত ধন লৈ কৰিছিল মীমাংসা। আৰক্ষীয়ে কেইবাদিনো ধৰি আব্দুল কালামক বিচাৰি চলাইছিল অভিযান। নিশা ৰেল যোগে গোপনে পলায়নৰ চেষ্টা কৰোঁতেই হাৰমতি ৰেলৱে ষ্টেচনত খেদি ধৰিলে আৰক্ষীয়ে। ধৃত আব্দুল কালাম সহ আন এটা দালাল আতিকুল ইছলাম। ইয়াৰ লগতে আৰক্ষীয়ে জব্দ কৰিছে এখন বাহন, আটক কৰিছে বাহনৰ চালককো। তোমাক কি কাৰণে ধৰিলে পুলিচে? কি কাৰণে গ্ৰেপ্তাৰ কৰিছে? কি কাৰণে গ্ৰেপ্তাৰ কৰিছে? কি কাৰণে গ্ৰেপ্তাৰ কৰিছে? SP